Hello friends, welcome to our channel. আপোনালোক সকলোকে প্ৰাগজ্যোতিষ চেনেললৈ স্বাগতম জনাইছো। আমি ইতিমধ্যে অসমৰ এক্সামৰ ৰিলেটেড বহুকেইটা ইম্পৰ্টেণ্ট ভিডিঅ' আমাৰ চেনেলত আপলোড কৰিলো। যদি আপোনালোকে ভিডিঅ'বিলাক চোৱা নাই তেতিয়াহ'লে আমাৰ চেনেলৰ প্লেলিষ্টত গৈ পেলাই আপোনালোকে ভিডিঅ'বিলাক চাব পাৰিব। আৰু যদি ভিডিঅ'বিলাক ভাল পায় তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ আগলৈও কিছুমান গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকে আমাৰ চেনেলত পাই থাকিব। আজি আমি এটা কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' লৈ আছোঁ। ইয়াত আপোনালোকৰ যিকেইটা কুৱেশ্যন আমি প্ৰভাইড কৰিছোঁ, কুৱেশ্যনকেইটা আগন্তুক এক্সামৰ কাৰণে প্ৰয়োজনীয় হ'ব। চ' আপোনালোকে নোট কৰি ৰাখিবলৈ নাপাহৰিব। আহক আজিৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। পোনপ্ৰথমে এটা কুৱেশ্যন আছে, ৰিচেণ্টলি হু অন দ্য জানপীঠ এৱাৰ্ড। 2020 চনত এগৰাকী ব্যক্তিক জানপীঠ এৱাৰ্ড দিয়া হৈছে। তেখেত কোন হয় সেই নামটো বিচাৰিছে। যিহেতু জানপীঠ এৱাৰ্ডটো লিটাৰেচাৰৰ এটা গুৰুত্বপূৰ্ণ এৱাৰ্ড হয়, চ' ইয়াৰ ওপৰতো কুৱেশ্যন আপোনালোকৰ এক্সামত আহিব পাৰে। চ' আপোনালোকে নোট কৰি ৰাখিব। আৰু এই ব্যক্তিগৰাকী হৈছে অকিথাম অশ্বুথাম নাম্বুথ্ৰী। অকিথাম অশ্বুথাম নাম্বুথ্ৰী মনত ৰাখিব। তেখেত এগৰাকী মালায়ালাম কবি হয়, কেৰেলাৰ নিবাসী। মালায়ালাম যিহেতু লেংগুৱেজত তেওঁ কবিতা পুথি লিখে, আৰু তেওঁ কবিতা পুথিৰ কাৰণে তেখেতক জানপীঠ এৱাৰ্ড দিয়া হৈছে 2020 চনত। যিহেতু 2020 চনৰ কুৱেশ্যন হয়, আপোনালোকৰ এক্সামৰ কাৰণে প্ৰয়োজনীয় হ'ব। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। ৰিচেণ্টলি হাউ মেনি এষ্ট্ৰনাটছ চেণ্ট টু ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন বাই স্পেচ এক্স। ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনলৈ কেইগৰাকীমান এষ্ট্ৰনটক এইবাৰ পঠোৱা হৈছে স্পেচ এক্সৰ দ্বাৰা। কেইগৰাকী এষ্ট্ৰনটক পঠোৱা হৈছে সেইটো বিচাৰিছে, আৰু ইয়াৰ কাৰেক্ট এনচাৰ হৈছে আপোনালোকৰ 4গৰাকী। 4গৰাকী ব্যক্তিক আপোনালোকৰ এষ্ট্ৰনটক ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনলৈ এবাৰ পঠোৱা হৈছে স্পেচ এক্সৰ দ্বাৰা। স্পেচ এক্স এইটো হৈছে আপোনালোকৰ এটা আমেৰিকান প্ৰাইভেট কোম্পানী। ইয়াৰ যোনগৰাকী অ'নাৰ হয় তেখেতৰ নাম হৈছে আপোনালোকৰ ইলন মাস্ক। ইলন মাস্ক সকলোৱে নিশ্চয় গম পায়। তেখেত এগৰাকী ৰিনাউন আপোনাৰ এণ্টাৰপ্ৰিনৰ হয়, ৰাইট। তেখেতৰ এই কোম্পানীটোৰ পৰা এইবাৰ ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনলৈ 4গৰাকী এষ্ট্ৰনটক পঠোৱা হৈছে। ঠিক আছে, নেক্সট কুৱেশ্যনটোলৈ যাওঁ। ৰিচেণ্টলি ইণ্টাৰনেশ্যনেল ষ্টুডেণ্ট ডে চেলিব্ৰেটেড ইন। আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থী দিৱস ইণ্টাৰনেশ্যনেল ষ্টুডেণ্ট ডে চেলিব্ৰেট কৰা হৈছে। কেতিয়া চেলিব্ৰেট কৰা হৈছিলে সেইটো বিচাৰিছে, আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ 17 নৱেম্বৰ। 17 নৱেম্বৰ তাৰিখে ইণ্টাৰনেশ্যনেল ষ্টুডেণ্ট ডে চেলিব্ৰেট কৰা হয়। ঠিক আছে, ইয়াৰ লগত এটা হিষ্ট্ৰী জড়িত আছে। হিষ্ট্ৰীটোৰ বিষয়ে অকণমান জনাই দিব বিচাৰিছোঁ। যেতিয়া 1933 চনত আপোনালোকৰ হিটলাৰে জাৰ্মানীৰ শাসন লৈ আহিছিলে, তেতিয়া কি কৰিব বিচাৰিছিলে, হিটলাৰে জাৰ্মানীৰ ওচৰৰ পাজৰে যিবিলাক কাণ্ট্ৰি আছিলে, কাণ্ট্ৰিবিলাক তেখেতৰ আণ্ডাৰলৈ আনিব বিচাৰিছিলে। তেওঁলোকে অধিগ্ৰহণ কৰিছিলে বিভিন্ন দেশ। তাৰ ভিতৰত এখন দেশ আছিলে আপোনালোকৰ চেক ৰিপাব্লিক। ঠিক আছে, চেক ৰিপাব্লিক, তাৰ আপোনালোকৰ চেক ৰিপাব্লিকৰ কেপিটেল হৈছে প্ৰাগ, ৰাইট। প্ৰাগৰ যোনটো ৰাজধানীত আপোনালোকৰ কি কৰা হৈছিলে, সেইটো সময়ত কিছুমান আপোনালোকৰ ষ্টুডেণ্টে প্ৰটেষ্ট কৰিছিলে। ঠিক আছে, প্ৰটেষ্ট কৰোঁতে হিটলাৰৰ যোনটো বাহিনী আছিলে, বাহিনীয়ে এগৰাকী শিক্ষাৰ্থীক তেওঁলোকে হত্যা কৰিছিলে। মৰাৰ কাৰণে তেওঁলোকে কি কৰিব বিচাৰিছিলে, ষ্টুডেণ্টবিলাকক অকণমান তেওঁলোকৰ মাজত ক্ষোভৰ উৎপন্ন হৈছিলে, আৰু তেওঁলোকে বিচাৰিছিলে যে তেওঁলোকৰ এই মৃত বন্ধুজনৰ যোনটো আছিলে, মৃতদেহ আছিলে, মৃতদেহটো লৈ পেলাই তেওঁলোকে এটা ৰেলী কৰিব বিচাৰিছিলে, যাক হিটলাৰৰ বাহিনীয়ে কি কৰিছিলে, সমৰ্থন কৰিছিলে। ঠিক আছে, তেওঁলোকে বিচাৰিছিলে যে ৰেলীটো তেওঁলোকে কৰক, আৰু ৰেলী কৰাৰ লগে লগে কি কৰিছিলে, বহুসকল হাজাৰ শিক্ষাৰ্থী তেওঁলোকৰ এই ৰেলীত জইন কৰিলে। বিভিন্ন ধৰণৰ ছ'চিয়েল এক্টিভিষ্ট, লগতে বিভিন্ন ধৰণৰ শিক্ষকসকলেও তেওঁলোকৰ এই ৰেলীত জইন কৰিছিলে। ঠিক আছে, যিহেতু এটা মুভমেণ্ট হৈ গৈছিলে, মুভমেণ্টটোত তেওঁলোকে কি কৰিছিলে, ষ্টুডেণ্টবিলাকৰ মাজত অকণমান আপোনালোকৰ কি হয়, তেওঁলোকৰ যোনটো ক্ষোভটো বেছি হৈ যোৱাৰ কাৰণে তেওঁলোকে কি কৰিছিলে, কিছুমান ভায়লেণ্ট কিছুমান ৰূপ ধাৰণ কৰিছিলে কিছু জেগাত, আৰু যাক আমাৰ হিটলাৰ বাহিনীয়ে অতি ব্ৰুটেলি তেওঁলোকে কি কৰিছিলে, এইটো আপোনালোকৰ নাইকিয়া কৰিব বিচাৰিছিলে, প্ৰটেষ্টটো ধ্বংস কৰিব বিচাৰিছিলে। আৰু সেই চেষ্টাতে কি হ'ল, বহুসংখ্যক আপোনালোকৰ শিক্ষাৰ্থীৰ লগতে কিছুমান ছ'চিয়েল এক্টিভিষ্ট আৰু কিছুমান শিক্ষকৰ মৃত্যু হৈছিলে এই মুভমেণ্টটোত, যাৰ কাৰণে এই দিনটোৰ আপোনালোকৰ সোঁৱৰণত কি কৰা হৈছে, ইণ্টাৰনেশ্যনেল ষ্টুডেণ্ট ডে চেলিব্ৰেট কৰা হয় 17 নৱেম্বৰ তাৰিখে। ঠিক আছে, আপোনালোকে মনত ৰাখিব, আৰু ইয়াৰ বিষয়ে আপোনালোকৰ এক্সামত আহিব পাৰে। ৰিচেণ্টলি যিহেতু আপোনালোকৰ এই ডেটো চেলিব্ৰেট কৰা হৈছে, আৰু এইখনেই হৈছে আপোনালোকৰ এখন ছবি। আপোনালোকৰ যিহেতু আপোনালোকৰ প্ৰাগ আপোনালোকৰ এইবছৰ আপোনালোকৰ চেলিব্ৰেট কৰা হৈছে, এইবছৰো আপোনালোকৰ চেলিব্ৰেট কৰা হৈছে নৱেম্বৰ 17 তাৰিখে। তেওঁলোকে পাব্লিক হলিডে হিচাপে এই দিনটো চেলিব্ৰেট কৰি আহিছে আগৰ পৰাই, তেওঁলোকৰ এই ষ্টুডেণ্টসকলৰ সোঁৱৰণত। ঠিক আছে, মনত ৰাখিব, আপোনালোকৰ কাৰণে প্ৰয়োজনীয় হ'ব পাৰে। নেক্সট কুৱেশ্যনটো, হু অন দ্য মাষ্টাৰ্ছ গল্ফ টুৰ্ণামেণ্ট 2020। 2020 চনত মাষ্টাৰ্ছ গল্ফ টুৰ্ণামেণ্ট কোনে জিকিবলৈ সক্ষম হৈছে। এই খেলুৱৈগৰাকীৰ নাম হৈছে আপোনালোকৰ ডাষ্টিন জনছন। মনত ৰাখিব, এখেতৰ প্ৰতিচ্ছবি হয় এইখন। ডাষ্টিন জনছনে 2020 চনত মাষ্টাৰ্ছ গল্ফ টুৰ্ণামেণ্ট জিকিবলৈ সক্ষম হৈছে। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। ৰিচেণ্টলি হু ষ্টেট ৰেকৰ্ডেড বেষ্ট ছেক্স ৰেচিঅ'। লিংগ ক্ষমতা যোনটো আপোনালোকৰ কোৱা হয়, এই আপোনালোকৰ লিংগ অনুপাতটো আপোনালোকৰ কোনখন ষ্টেটে আটাইতকৈ বেষ্ট ৰেকৰ্ড কৰিছে এই বছৰত, আপোনালোকৰ সেইটো বিচাৰিছে, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ অৰুণাচল প্ৰদেশ। ঠিক আছে, অৰুণাচল প্ৰদেশত আটাইতকৈ বেষ্ট ছেক্স ৰেচিঅ' হৈছে এইবাৰ ৰেকৰ্ড কৰা হৈছে। 1000 মেলৰ বিপৰীতে 1084গৰাকী ফিমেল আপোনালোকৰ অৰুণাচল প্ৰদেশত জন্ম হৈছে। ঠিক আছে, লগতে মন কৰিব, মণিপুৰ এইখন হৈছে আটাইতকৈ ৱৰ্ষ্ট
ৰেকৰ্ডেড আপোনালোকৰ ছেক্স ৰেচিঅ' ঠিক আছে আটাইতকৈ দেশৰ ভিতৰত আমাৰ দেশৰ ভিতৰত আটাইতকৈ ৱৰ্ষ্ট আপোনালোকৰ ছেক্স ৰেচিঅ' আপোনালোকৰ মণিপুৰত এবাৰ ৰেকৰ্ড কৰা হৈছে নেক্সট কুৱেশ্যনটোলৈ যাওঁ হুইচ গভৰ্ণমেণ্ট টু কনষ্টিটিউট এণ্টি ইলেক্ট্ৰকিউশ্যন চেল টু প্ৰটেক্ট এলিফেণ্ট ইন দ্য ৱাইল্ড কি হয় যেতিয়া আপোনালোকৰ জংঘলত হাতীবিলাক থাকে হাতীবিলাক থাকোঁতে কেতিয়াবা কি হয় জংঘলৰ মাজেদি কিছুমান ইলেক্ট্ৰিক কাৰেণ্ট তলফালেদি আপোনালোকৰ বহুত তলেদি আপোনালোকৰ কি হয় পাৰ হৈ থাকে ঠিক আছে ৰখা হয় যাৰ ডমেষ্টিক কিছুমান কাৰেণ্টত যোৱা দেখা পোৱা যায় জংঘলবিলাকৰ মাজেদি তেতিয়া কি হয় হাতীবিলাকে এই ইলেক্ট্ৰিক কাৰেণ্টবিলাকৰ আপোনাৰ ৱায়াৰবিলাকৰ সংস্পৰ্শলৈ অহাৰ পিছত তেওঁলোকৰ চক লাগে চকৰ কাৰণে কি হয় তেওঁলোকৰ হাতীবিলাকৰ মৃত্যু হয় ঠিক আছে এই যোনটো প্ৰচেছ এই প্ৰচেছটো নাইকিয়া কৰিবৰ কাৰণে এখন গভৰ্ণমেণ্টে আপোনালোকে এটা চেল বনাইছে যাৰ দ্বাৰা কি কৰিব তেওঁলোকে প্ৰটেক্ট কৰিব ৱাইল্ড যিবিলাক এলিফেণ্ট আছে এলিফেণ্টবিলাকক প্ৰটেক্ট কৰিবৰ কাৰণে এই চেলটো গঠন কৰিছে এই চেলটো ক'ত গঠন কৰিছে কোনখন ষ্টেটে গঠন কৰিছে সেইটো বিচাৰিছিলে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ ৱেষ্ট বেংগল ঠিক আছে ৱেষ্ট বেংগলে আপোনালোকৰ এই প্ৰচেছটো তেওঁলোকে হাতত লৈছে নেক্সট কুৱেশ্যনটোলৈ যাওঁ ৰিচেণ্টলি হুইচ ষ্টেট ষ্টাৰ্টেড চান্স কেম্পেইন চান্স নামৰ এটা কেম্পেইন তেওঁলোকে ষ্টাৰ্ট কৰিছে কোনখন ষ্টেটে ষ্টাৰ্ট কৰিছে সেইটো বিচাৰিছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ উৰিষ্যা ঠিক আছে উৰিষ্যাৰ কেপিটেল হয় ভুৱনেশ্বৰ সকলোৱে মনত ৰাখিব আৰু তেওঁলোকে যোনটো নিউমোনিয়া ডে আছিলে 12 নৱেম্বৰৰ দিনা এই চান্স কেম্পেইনটো তেওঁলোকে চলাইছে কিহৰ কাৰণে চলাইছে সেইটো আপোনালোকক ইয়াক জানিবলৈ আপোনালোকে সক্ষম হ'ব এই চান্স নামৰ যোনটো কেম্পেইন এই চান্সৰ ফুল মিনিং হৈছে ছ'চিয়েল এৱাৰনেছ এণ্ড একশ্যন টু নিউট্ৰেলাইজ নিউমোনিয়া ছাকচেছফুলি ছ'চিয়েল এৱাৰনেছ এণ্ড একশ্যন টু নিউট্ৰেলাইজ নিউমোনিয়া ছাকচেছফুলি আৰু এই কেম্পেইনটো তেওঁলোকে চলাইছে ৰিডিউচিং দ্য অভাৰঅল বাৰ্ডেন অফ চাইল্ডহুড নিউমোনিয়া ইন দ্য ষ্টেট যেতিয়া চাইল্ডহুডত সকলোৱে গম পায় এই যোনটো নিউমোনিয়াৰ প্ৰব্লেম হয় এইটো বেছিকৈ হয় আৰু এই প্ৰব্লেমটো তেওঁলোকে নৰ্মেল কৰিবৰ কাৰণে অকণমান কমাবৰ কাৰণে বাৰ্ডেনটো নাইকিয়া কৰিবৰ কাৰণে এই চান্স কেম্পেইনটো উৰিষ্যাৰ গভৰ্ণমেণ্টে উৰিষ্যাৰ চৰকাৰে কাৰ দ্বাৰা চলাইছে ডিপাৰ্টমেণ্ট অফ হেল্থ এণ্ড ৱেলফেয়াৰ গভৰ্ণমেণ্ট অফ উৰিষ্যা এই ডিপাৰ্টমেণ্টে তেওঁলোকে ষ্টাৰ্ট কৰিছে ঠিক আছে মনত ৰাখিব আপোনালোকৰ এক্সামৰ কাৰণে এইটো কুৱেশ্যন প্ৰয়োজনীয় হ'ব পাৰে আৰু উৰিষ্যাৰ কেপিটেল ভুৱনেশ্বৰ এইটো মনত ৰাখিব কেপিটেলৰ কথা এক্সামত কেতিয়াবা অহা দেখা পোৱা যায় আজিৰ ভিডিঅ'টোত আপোনালোকৰ এইকেইটা কুৱেশ্যনে আছিলে যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব ধন্যবাদ